চকুতে চকু থৈ কিয় হাঁহিটি মাৰা হাঁহিটি মাৰা চকুতে চকু থৈ হাঁহিটি মাৰিলোঁ। জুবিন দাইও চকুক লৈ বহুত গান ৰচিলে। জুবিন দাই নহয়, হিন্দী জগততো বহুত গান আছে। আঁখোं में तेरी आजा याद आई है আৰু তেনেকুৱা বহুত গীত আছে। হানি সিঙেও গালে, ব্লু আইচ গালে, হানি সিঙে ব্লু আইচ গালে। এতিয়া ঠিক আপোনাৰ অসমীয়া জতুৱা যি ঠাঁচ তাতো আপোনাৰ ব্যৱহাৰ হৈছে চকু লাল বুকু শাল, সেই পুৰুষৰ চৰিত্ৰ ভাল, সেই পুৰুষৰ চৰিত্ৰ ভাল। আপোনালোকে নিশ্চয় শুনিছে এই জতুৱা ঠাঁচটো। আৰু আছে আপোনাৰ কিছু কথা আছে, যেনে কয় আমাৰ অসমীয়াতে কয়, বেয়া নকবা, বেয়া নুশুনিবা, বেয়া নাচাবা। আচলতে মই ক'ব বিচাৰিছোঁ, এই বেয়া নাচাবাটো আপোনালোকে চাই কিমান? আজিলৈকে আপোনালোকে এই চকু দুটাৰে বেয়া কিমান চালে, ভাল কিমান চালে? আপুনি দিনটো অতিক্ৰম কৰি সন্ধিয়া আপুনি ভাবিব আপুনি দিনটোত ভাল কিমান চালে, বেয়া কিমান চালে। এটা কথা কওঁ, কেতিয়াবা আপুনি এটা খাই ভাল পোৱা বস্তু আপোনাৰ চকুৰ আগত আছে, কিন্তু আপুনি খাবলৈ পোৱা নাই, তেতিয়া আপোনাৰ লোভ লাগে আৰু তেতিয়া আপোনাৰ জিভাত পানী ওলায়। আচলতে এই জিভা পানী কিয় ওলায়? জিভা পানী আপোনাৰ চকুযোৰে দেখাৰ কাৰণে আপোনাৰ জিভালৈ লোভটো আহিল। আচলতে লোভটো চকুত নে জিভাত? পৃথিৱীত ৮০% মানুহৰ প্ৰেম ক'ৰ পৰা আৰম্ভ হয় আপুনি জানেনে? চকুৰ পৰা। কওঁ শুনক, যিকোনো এজনী ছোৱালী বা ছোৱালীজনীয়ে যিকোনো এজন ল'ৰাক দেখাৰ পাছত প্ৰেম আৰম্ভ হয়। এই ৮০% প্ৰেম আৰম্ভ হয় চকুৰ পৰা। আপুনি হয়তো ভাবি চাব এবাৰ যে যিকোনো এজন ল'ৰাই এজনী ছোৱালীক দেখিলে প্ৰথম লাভ হয়, প্ৰেম হয়। এই প্ৰেম চকুৰে আৰম্ভ হয়, তাৰপাছত লাভ হয়, মানে কলিজাত টাচ কৰে। আপোনালোক দেখাই দিছোঁ চিম্বলটো কেনেকৈ আছিলে। হৈছে, এইটো হয়। আৰু এই প্ৰেমৰ মূলতটো আমি চকুযোৰকে ৰাখিব লাগিব। আৰু চকুযোৰ আমাৰ প্ৰেম বুলি নহয়, আৰু বিভিন্ন ক্ষেত্ৰত আছে আপোনাৰ, যেনে শিক্ষা আপুনি পালে চকুযোৰ কাৰণে, আৰু পৃথিৱীখন দেখা পালে আপোনাৰ চকুযোৰ কাৰণে। আজি যদি মোৰ ভিডিঅ'টো চাই আছে, সেয়া সম্ভৱ আপোনাৰ চকুযোৰ কাৰণে। আপোনাৰ আৰু মোৰ চকু দুটাৰ আয়ুস কিমান? আপুনি জানেনে? আপোনাৰ চকুযোৰৰ আয়ুস আপোনাতকৈও বেছি হ'ব পাৰে বা আপোনাতকৈও কম হ'ব পাৰে। হয়তো মোৰ মৃত্যুৰ আগতেই মই নেদেখা হ'ব পাৰোঁ, বা মোৰ মৃত্যুৰ পিছতো মোৰ চকুৰ সহায়ত অন্য এজন ব্যক্তিয়ে পৃথিৱীখন চোৱাৰ সুবিধাকণ পাব পাৰে। ই এক পদ্ধতিৰ দ্বাৰা সম্ভৱ। ঠিক আছে, আপোনাৰ চকু আপোনাৰ, মোৰ চকুৰ মোৰ। এইটো মোৰ প্ৰথম ভিডিঅ' ইউটিউবত। আপোনালোকে যেতিয়া মোৰ ভিডিঅ'টোত চকু থলেই, ঠিক আগলৈ এনেকুৱা আৰু ভাল ভিডিঅ' চাবলৈ, আপোনালোকৰ চকুযোৰে চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ঘণ্টাটো এবাৰ টেপা মাৰি দিব। আৰু ঠিক আছে, যাওঁ, বাই।